হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি আৰু এটা নতুনকৈ আনবক্সিং ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। একেবাৰে দেখিছেনে, টোপনিৰ পৰা উঠিলোঁ, আবেলি টাইমে হ'ল, পূৰা দেখিছোঁ পূৰা ফিক্কি হৈছে। টোপনি মাৰিছোঁ, বহুত টাইমে মাৰিলোঁ। ভাবিছোঁ আজি বহুত দিনৰ মূৰত আৰু এটা আনবক্সিং ভিডিঅ' দেখুৱাওঁ। কি খবৰ? মোৰ খবৰ ভালেই, আপোনালোকৰ ভালেই চাগে। চাই থাকিব, মই কি আনিছোঁ দেখুৱাম আপোনালোকক, আৰু আপোনালোকে চাই ক'ব কেনেকুৱা লাগে। কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব। মই দেখুৱাবলৈ গৈ আছোঁ কি ইয়াতে আছে, আপোনালোকে চাই থাকক। মই শ্বপিত অৰ্ডাৰ কৰিছিলোঁ, এয়া দুটা কুৰ্তা, মানে এই কুৰ্তাটো জিপ থকা কুৰ্তা হয়, মানে চেইন থকা কুৰ্তা হয়, বাচ্চা থকা মাকৰ কাৰণে ভাল, আৰু সেইকাৰণে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কেনেকুৱা লাগিছে জনাবচোন। কাপোৰটো ধুনীয়াই আহিছে, কেনেকুৱা লাগিছে জনাবচোন। পিন্ধালে দেখুৱাম বাৰু। ইয়াতে দেখিছে, ইয়াতে চেন আছে, কমফৰ্টেবল, খুবেই কমফৰ্টেবল হয়। দেখিছে এইটো চেন, আৰু মানে ইফালেও আছে চেন, দেখিছে। সেইকাৰণে ইয়াৰ দামটো লৈছে 649। দুটা আহিছে, এয়া এটা আৰু এটা আছে, দেখুৱাই চাব। আৰু এটা ইয়াত দেখিছে, ধুনীয়া, ভালেই হয়। এইটো এই চেম দেখিছে, এইটোতো এই চেম আছে। মাকৰ বেবী থকা মাকৰ বাবে মানে ভাল, আৰু কিছু আদিৰ কাৰণে নহয়। আপোনালোকে যদি কোনোবা অৰ্ডাৰ কৰিব বিচাৰে, মই চকীৰ পৰা লৈছোঁ, নিশ্চয়তো পাব। জিপৱালা কুৰ্তা বুলি মাৰিলে আহি যাব। মই দেখুৱাবলৈ গৈ আছোঁ কি ইয়াতে আছে, আপোনালোকে চাই থাকক। এইটো মই শ্বপিত অৰ্ডাৰ কৰিছিলোঁ, এয়া দুটা কুৰ্তা, মানে এই কুৰ্তাটো জিপ থকা কুৰ্তা হয়, মানে চেইন থকা কুৰ্তা হয়, বাচ্চা থকা মাকৰ কাৰণে ভাল, আৰু সেইকাৰণে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কেনেকুৱা লাগিছে জনাবচোন। কাপোৰটো ধুনীয়াই আহিছে, কেনেকুৱা লাগিছে জনাবচোন। পিন্ধালে দেখুৱাম বাৰু। ইয়াতে দেখিছে, ইয়াতে চেন আছে, কমফৰ্টেবল, খুবেই কমফৰ্টেবল হয়। দেখিছে এইটো চেন, আৰু মানে ইফালেও আছে চেন, দেখিছে। সেইকাৰণে ইয়াৰ দামটো লৈছে 649। দুটা আহিছে, এয়া এটা আৰু এটা আছে, দেখুৱাই চাব। আৰু এটা ইয়াত দেখিছে, ধুনীয়া, ভালেই হয়। এইটো এই চেম দেখিছে, এইটোতো এই চেন আছে। মাকৰ বেবী থকা মাকৰ বাবে মানে ভাল, আৰু কিছু আদিৰ কাৰণে নহয়। আপোনালোকে যদি কোনোবা অৰ্ডাৰ কৰিব বিচাৰে, মই চকীৰ পৰা লৈছোঁ, নিশ্চয়তো পাব। জিপৱালা কুৰ্তা বুলি মাৰিলে আহি যাব।